বান্ধৱীসকল নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিলো সো আজি আপোনালোকক এইটো ভিডিঅ' শিকোৱা হ'ব আপোনালোকে যে এইচএস ফাৰ্ষ্ট ইয়াৰ এডমিশন হয় হেতু আপোনালোকে কেনেদৰে অনলাইনত কৰিব সো এই ক্ষেত্ৰত বহুত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে সো আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব চাই আৰু অতি সহজতে আপোনালোকে নিজৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে এডমিশনটো কৰাই ল'ব পাৰে সো বন্ধুসকল বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো সো বন্ধুসকল এই ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ মোবাইল বা ল্যাপটপ গুগল বা ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব সো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে টাইপ কৰিব দৰ্পণ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল সো বন্ধুসকল টাইপ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব সো আপোনালোকে পোন প্ৰথমত যোনখন ওয়েবসাইট দেখা পাই আছে দৰ্পণ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল অনলাইন এডমিশন পোৰ্টেল সো আপোনালোকে ইয়াতে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত দৰ্পণৰ যোনখন অফিচিয়েল ওয়েবসাইট হয় সো আপোনালোকৰ সন্মুখত এনেদৰে ওপেন হ'ব সো এতিয়া আপোনালোকে কি কৰিব যেহেতু আপোনালোকে এডমিশন কৰিব বিচাৰিছে সো আপোনালোকে কন্টিনিউ এজ এ ষ্টুডেন্টত ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত যোনখন এডমিশন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকৰ সন্মুখত খোল খাব সো বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব সো আপোনালোকে ইয়াৰ পৰা সিলেক্ট বোৰ্ডত ক্লিক কৰি সেৱা সিলেক্ট কৰি লব সো ইয়াৰ পৰা আপোনালোকে এক্সাম পাছিং ইয়াৰটো সিলেক্ট কৰি লব সো ইয়াতে আপোনালোকে ৰোল আৰু ইয়াতে নামটো বহাই লব সো পাৰ্সেন্ট যিমান পাইছে ইয়াতে এন্টাৰ কৰি লব সো বন্ধুসকল ইয়াতে ক্যান্ডিডেটৰ সম্পূৰ্ণ নামটো লিখি লব ইয়াৰ পিছত ক্যান্ডিডেটৰ ফাদাৰছৰ নামটো লিখিব সো ইয়াৰ পিছত আপোনালোকে মোবাইল নম্বৰটো দি দিব ডেট অফ বাৰ্থটো দি দিব সো বন্ধুসকল ইমেইল আইডি যদি থাকে দি দিব আৰু যদি না থাকে নাই সো অপশনাল হয় সো ইয়াৰ পৰা ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব আৰু ইয়াৰ পৰা আপোনালোকে এড্ৰেছটো সিলেক্ট কৰি লব লোৱাৰ পিছত আপোনালোকে ৰিলিজিয়নটো সিলেক্ট কৰি লব সো আপোনালোকে ইয়াৰ পিছত কাষ্ট সিলেক্ট কৰিব জেন্ডাৰটো সিলেক্ট কৰিব সো যদি আপোনালোকে কোনো ফিজিক্যালি হ্যান্ডিক্যাপ হয় সো আপোনালোকে ইয়াৰ পৰা ইয়েস নট সিলেক্ট কৰি লব সো যেহেতু মোৰ নাই সো মই নো সিলেক্ট কৰি আছো সো ইয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা ব্ৰাউজত ক্লিক কৰি আপোনালোকে ফটোটো আপলোড কৰি লব সো আপলোডৰ পিছত আপোনালোকে ইয়াৰ পৰা মাৰ্কশিটটো আপলোড কৰি দিব ব্ৰাউজৰ পৰা সো আপলোড কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে এটা 4 ডিজিটৰ পিন বনাই লব সো পিন বনোৱাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি দিব আই হিয়াৰ বাই ডিক্লেয়াৰত ক্লিক কৰি সো আপোনালোকে গটেখিনি ইনফৰমেশন ভালদৰে চাই আপোনালোকে এবাৰ চাই লব চাই লোৱাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি সো আপোনালোকে ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব যে আৰ ইউ শিওৰ টু সাবমিট দ্য এপ্লিকেশন সো আপোনালোকে ভালদৰে চাই আপোনালোকে ওকে ক্লিক কৰি দিব সো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফৰ্মটো অকমান ওয়েট লব সো ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ যোনখন একাউন্ট হয় সো একাউন্টখন ওপেন হ'ব সো অকমান নেটৱৰ্কৰ প্ৰবলেম সো ঘূৰি আছে সো আপোনালোকে ওয়েট কৰক সো ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস আহিব সো যেহেতু সাবমিট কৰা হৈ গল সো এতিয়া ফৰ্মটো একাউন্টটো ক্ৰিয়েট কৰা হৈ গল সো এতিয়া আমি কি কৰিম ইয়াৰ পৰা তিনটা অপচন আছে ইয়াতে চাব আপোনালোকে ড্যাশবোৰ্ড কলেজ আৰু মাই এপ্লিকেশনস সো এতিয়া যেহেতু ড্যাশবোৰ্ডৰ আমি ফৰ্মটো একাউন্টটো ৰেজিষ্টাৰ কৰি ললো সো এতিয়া আমি দুই নম্বৰত যিনখন কলেজ আছে সো কলেজ অপচনত ক্লিক কৰিম সো বন্ধুসকল আপোনালোকে দুই নম্বৰত কলেজ অপচনত ক্লিক কৰি দিব সো কলেজ অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মাজত অকমান ওয়েট কৰিব সো ওয়েট কৰাৰ পিছত আমাৰ অসমত যিমানবোৰ কলেজ আছে সো সকলোবোৰ কলেজৰ নাম ইয়াতে আপোনালোকৰ সন্মুখত দেখা হ'ব সো বন্ধুসকল আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি লব আপোনালোকৰ যোনখন কলেজ হয় সো আপোনালোকে ইয়াতে নাম মাৰি ইয়াতে সাৰ্চ কৰিও ওলাব পাৰে সো বন্ধুসকল আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যোনখন কলেজ হয় ইয়াৰ পৰা টাইপ কৰি লব অন্যথা আপোনালোকে ইয়াৰ পৰা তলত দেখা পাইছে 1 2 3 4 5 6 এনেদৰে নাম্বাৰ দিয়া আছে সো আপোনালোকে এনেদৰে সাৰ্চ কৰিও আপোনালোকে আপোনালোকৰ যোনখন কলেজ হয় সো আপোনালোকে ইয়াৰ পৰা সাৰ্চ কৰি লব সো বন্ধুসকল আপোনালোকৰ সন্মুখত এনেদৰে ইন্টাৰফেস এটা আহিব সো আপোনালোকে কি কৰিব আপোনালোকৰ যোনখন কলেজ হয় সেইখন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব সো মই যেহেতু দৰমা এছএছত ক্লিক কৰিম সো মই ইয়াতে ক্লিক কৰি লম সো বন্ধুসকল আপোনাৰ যোনখন কলেজ হয় হেতু আপোনালোকে সিলেক্ট কৰি লব ভালদৰে সো সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে বেসিক প্ৰফাইল এটা আহিব সো আপোনালোকে কোনটো সেমত মানে কোনটো ষ্ট্ৰীমত আপোনালোকে এডমিশন কৰিব বিচাৰে সো ইয়াতে আৰ্টস সায়েন্স কমাৰ্স আৰ্টস সায়েন্স ভোকেশনাল সো যেহেতু কমাৰ্স নাই ইয়াতে কমাৰ্সৰ অপচনটো নাই সো ইয়াতে তিনিটা অপচনে আছে যেহেতু এইখন স্কুলত তিনিটা ষ্ট্ৰীম আছে সো আপোনালোকে চাই লব আপোনালোকৰ যোনখন স্কুল হয় সো সেইখনত আপোনালোকৰ কোনটো বিভাগত পঢ়িব বিচাৰে হেতু আছে নে নাই সো মই এতিয়া যেহেতু ভোকেশনালত এডমিশনটো হ'ব সো মই ভোকেশনাল ষ্ট্ৰীমত সিলেক্ট কৰি লম সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকে ইয়াতে দেখা পাই আছে এপ্লাই ইন ভোকেশনাল ষ্ট্ৰীম সো আপোনালোকে ইয়াতে ক্লিক কৰি লব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা
আপোনালোকৰ যোনবিলাক সাবজেক্ট হ'ব সো আপোনালোকৰ সাবজেক্ট বিলাক এনেদৰে শো হ'ব সো আপোনালোকে কোনখন সাবজেক্ট ল'ব বিচাৰে সো আপোনালোকে ইয়াৰ পৰা চাই সিলেক্ট কৰি ল'ব সো যেহেতু এজন ষ্টুডেন্ট গটেখিনি সাবজেক্ট ল'ব বিচাৰে সো যেহেতু ভোকেশনালৰ 5খন কোর্স হয় সো আপোনালোকৰ যিমান হয় সো আপোনালোকে চাই সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে এপ্লাই ফৰ এডমিশনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আৰু শ্বেয়াৰ টু সাবমিট সো আপোনালোকে ইয়াতে ওকে কৰি দি দিব সো ওকে কৰি দিয়াৰ পিছত আপোনালোকৰ যোনখন ফৰ্ম হয় সো এই ফৰ্মখন কমপ্লিটলি সো কলেজৰ ওয়েবসাইটত সাবমিট হৈ যাব সো আপোনালোকে এনেদৰে অকমান ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনালোকৰ ফৰ্মটো এনেদৰে দেখুৱাব ইউ হ্যাভ এপ্লাইড সাকসেসফুলি সো আপোনালোকৰ ইয়াতে নাম্বাৰ এটা দিয়া থাকিব সো আপোনালোকে যোনখন কলেজত এডমিশন কৰিলে সো আপোনালোকৰ এনেদৰে সাবমিট বুলি এটা আপোনালোকৰ ৰিসিভ এটা দি দিব যিখন আপোনালোকে প্ৰিন্ট আউট কৰি ষ্টুডেন্টক দি দিব লাগিব সো ইয়াতে আপোনালোকে ডাউনলোড ৰিসিভত ক্লিক কৰি দিব সো ডাউনলোড ৰিসিভত ক্লিক কৰি যোনখন ৰিসিভ হয় সেইখন ৰিসিভ আপোনালোকে ষ্টুডেন্টক দি দিব সো বন্ধুসকল যেহেতু মই কৰিলো সো ইয়াতে ৰিসিভত ক্লিক কৰিব ৰিসিভত ডাউনলোডত কৰাৰ পিছত সো আপোনালোকৰ সন্মুখত ৰিসিভখন এনেদৰে শো হ'ব সো যেহেতু নেটৱৰ্কৰ প্ৰবলেম সো আহাত অকমান পলম হৈছে সো এনেদৰে ৰিসিভখন আহি যাব সো বন্ধুসকল এখন ৰিসিভ আপোনালোকে প্ৰিন্ট আউট কৰি দি দিব পাৰে সো ধন্যবাদ বন্ধুসকল ভিডিওটো চাই যদি ভাল পায় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আগন্তুক দিনত ভাল ভাল ভিডিওসমূহ চোৱাৰ বাবে